মাছ বন্ধু বান্ধৱীসকল নমস্কাৰ। তো সকলোকে শুভদিনা জনাইছোঁ। তো এইফালে গধূলি ভাত সাঁজ খাব লৈছোঁ। তো আৰু একদম মানে ভোক লাগি আছে, ভাতটো খাই লওঁ। তো আপোনালোকে খালেনে? যদি নাই খোৱা মোৰ ভিডিঅ' চাই পিনি অকণমান এনজয় কৰিব আৰু দেই। তো এইফালে এতিয়া গধূলি ভাত সাঁজ খাই লওঁ আৰু তো দেৰি কৰি নাথাকোঁ নহয় জানো। তো মজা কৰি হৈছে মাছ, বিলাহী দি বনালোঁ। কচ মাছ লৈ আহিছিলোঁ আৰু এইফালে কুই মাছ। নেমু আছে নেকি বেটা? নেমু নিচিঙিলি নেমু চিঙিব লাগিছিলে আকৌ। এই জোল কমকৈ দিলি নেকি বাৰু? মোৰ জোল মান দিব লাগিব দেই। মজা টেষ্ট আছে। আৰু চব মই নিজে বনাইছোঁ। এইখিনি মই নিজে বনাইছোঁ আৰু এইখিনি চব মই নিজে বনাইছোঁ। কচ মাছটো বহুত দিনত খাওঁ আনিছোঁ মানে। তো মানে এই সৰু সৰু কাঁইটবোৰ থকাৰ কাৰণে মই কচ মাছটো প্ৰায় নাখাওঁৱে। আৰু ফুটা মাছ আনো, কিন্তু আজি কচ মাছ লৈ আনিলোঁ। বেলেগ টেষ্টি হৈছে। আদা, ৰচুন, জলকীয়া, বিলাহী দিছোঁ, তাৰপিছতে ধনিয়া পাত দি দিলোঁ লাষ্টত। মছলা আছে ৰেড চিলি, তাৰপৰা অকণমান দিছোঁ গৰম মছলা। যিখিনি খোৱাই নাই নহয়। মাছ